মুখত লগাইছোঁ কফিত ফেচ ৱাছ দি কিনে মুখত লগাইছোঁ গতিকে প্ৰথমে মই এইখিনি ধুই আহোঁ তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই কেতিয়াবা মুখ চুখ ধুই আহি গ'লোঁ আৰু সকলোকে হেপী দিৱালী আৰু এয়া আমাৰ দেৱালীৰ এই গাছডালত কিছুমান এনে ডেক'ৰেশ্যন কৰিছে আৰু বাহিৰৰ ফালেও কৰিছে এয়া নানাই আৰু নানা এয়া চাফাই অভিযানত লাগি গৈছে আৰু আমাৰ এইটো এতিয়ালৈকে মোচা নাই অলপমান পিছত মুচিব গাইজ দিৱালী গতিকে আমি আমাৰ প্ৰস্তুতি চলাই আছোঁ কিছু আজি আমাৰ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আজি কিদৰে আমি পালন কৰোঁ বহুদিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ আমাৰ দুয়োৰে ফালৰ পৰা সকলোকে হেপী দিৱালী চাকিৰ পোহৰে সকলোকে উজ্বলাই তোলক সকলোৰে দুখ যন্ত্ৰণা আদিবোৰ সকলোৰে বেমাৰ আজাৰ সকলোৰে জীৱন ৰঙীন হৈ পৰক সেয়া আমাৰ কামনা মূৰত আপোনালোকৰ বাবে লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ আৰু ব্ৰেকিং নিউজটো দিব আৰু সেই নিউজটো মোৰ বাবে বেড নিউজ কিয়নো কালি আছে মানে আজি দীপাৱলী আৰু কালি আছে আমাৰ পৰীক্ষা গতিকে মই বেছি দীপাৱলী চাব নোৱাৰোঁ পঢ়ি দেখিব লাগিব সেয়ে মোৰ কাৰণে এইটো বেড নিউজ আৰু এয়া তুলিকাই কলৰ গুলি মুচি আছে তাই কৈছিল যে মোক ভিডিঅ'টোত ওলাব কাৰণ তাই কি কাম কৰিছে যে এইটো প্ৰমাণ থাকি যাব পুৰা ভিডিঅ'টোত হাই কিটু হাই দে হাই আৰু অগি দেৱালীৰ দিনা হোলী পালন কৰিছে মুখে চুখে গোটেই ফাকুৱা লগাই আৰু এইটো খুৰীমা নোলালেতো নহ'ব সেইকাৰণে ওলাবই লাগিব আৰু এখন নতুন চাইকেল দেৱালীৰ দিনা আনিছে আৰু ইয়াত তুলিকা আৰু বায়ে ৰংগলী বনাই আছে ৰংগলী और ये देखिए कोई काम धंधा नहीं है इन लोगों का গধূলি হৈ গ'ল আৰু এইবোৰ আৰম্ভ হৈ গ'ল এইবোৰৰ আমি সকলোৱে ওলাই মেলি আহিলোঁ আৰু এইটো আমাৰ ৰাতিৰ ভিউ আৰু সকলোকে হেপী দিৱালী ফুলজাৰি আৰু মোৰ এইডাল জ্বলি অহা নাই আৰু এইফালে ফুলজাৰি জ্বলাই ফটো উঠি আছে ফটোশ্বুট চলি আছে হেপী দিৱালী এতিয়ালৈ ওলাবৰ পৰ হোৱাই নাই আৰু ওলাব বাকী আছে ই লিপষ্টিক ফিষ্টিকটো লগাই নাই এইবিলাক লগাব লাগিব লগাব লাগিবই চ' সকলোকে কৈ দিয়া হেপী দিৱালী হেপী
আৰু এতিয়া আমি গাঁও ভ্ৰমণ কৰিবলৈ আহিছোঁ মানে গাঁৱৰ কেনেকৈ পালন কৰিছে সেইবোৰ চাব আহিছোঁ গাঁৱৰ দীপাৱলী আৰু আমি সলকানে গাঁৱৰ ফালে যাই সকলোবোৰ চাম কিয়নো মই পঢ়িব লাগিব অলপমান পিছত সেয়েহে আমি আজি সলকানে আহিছোঁ এনে আনবাৰ 8টামানত আহোঁ কিন্তু আজি 6:30 আহিছোঁ কোনোবাৰ 10টা 10:30লৈকে চাকি জ্বলাই থাকে কিন্তু আজি আমি এইবাৰ নাথাকিব কিজানি 7:30 আৰু কিবা দুৰ্গা পূজা যেন লাগিছে কিবা একদম মান
আজি আমাৰ কিটু একদম মুখখন ফুলাই আছে এবাৰো হাঁহি দিয়া নাই নাজানো কি হয় তেতিয়া পৰা ভিডিঅ' কৰি আছো নুতলাকে মাৰাই নাই ফুচকা গেল ফুচকা আহি আছে কোনে আহি আছে নে যায় আছে হাতত গেলি আর হসিয়া কৃষ্ণ আৰু এয়া আমাৰ মই দুপৰীয়া দেখাইছিলো গছডালত ডেকোৰেশন কৰাটো এয়া ৰাতি আৰু এয়া নানাই বোমা মাৰি আছে আৰু আমি বোমা মাৰিলে এইখিনি ঠাইতে পজিশ্যন হৈ থাকো যাতে বাবু আৰু ইয়াত মানুহৰ ভিৰ চাওক চবে এইখিনিতে থিয় হৈ থাকে বোমাৰ ভয়তে আৰু এইটো বাইকখন যাব লাগে হিলে যাব ফুচকা নাই দে তোৰ ভয়তে মৰা দে হিলে এই হিলে দে খালি কথা ফটো পাই ও আৰু এয়া সাইন স্টক স্টাইল আৰু এইগিটা এয়া পোজ দি আছে আমি দিওতে ফটো উঠা নাই পাৰি গেছলো গাছডালৰ কথা এয়া চাব কি কৰি আছে আমাৰ গুনগুনে কি বনাই আছে ৰুটি বনাই আছে ইহঁতে আজি ৰুটি আৰু ঘুগনি খাব আৰু আমাৰ কোনো কি কৰি আছে হা বাপৰে পুৰা মোবাইলত ব্যস্ত কি চাইছ বাবু আজি আমাৰো ৰুটি আৰু ঘুগনি বনাব মই মাক এসপ্তাহমান আগৰ পৰাই কৈছো যে দেৱালীত ৰুটি আৰু ঘুগনিহে খাম সেইকাৰণে আজি আমাৰ ৰুটি আৰু ঘুগনি বনাব আৰু এইখিনিত আমি কেৱল ভিডিঅ'হে কৰিব পাৰিছোঁ ফটো উঠিব পৰা নাই কিয়নো ফটো উঠিলে বেয়া হৈ আছে ভিডিঅ'তে ইমান ভালকৈ দেখা নাই আৰু ফটোটো একদম ধোৱা হৈ যায় সেইকাৰণে আমি ইয়াত ভিডিঅ'ই কৰি আছোঁ গতিকে আৰু বেছি নাই ভিডিঅ'টো অলপমান আছে গতিকে শেষলৈকে চাই থাকক নজলবি ঐ আৰু ইহঁতৰ পোষ্ট চাওক হাফ পেণ্ট পিন্ধি পোষ্ট আমাৰ বাইদেউ বোমা ফুটাইছে লৈ যাবি ফাটাটো এই বোমা আমার ডাঙারি মারছি এটু বোমা মারছি নজলে এ গেল এটু বোমা গেল এটু গেল এই মারছি আৰু কালি দেৱালী গুচি গ'ল গতিকে আজি যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া বাই